Hello viewers, welcome to Food and Life Hack channel. নমস্কাৰ আজি অমলেট কাৰী ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে ফাৰ্ষ্ট মই অমলেট বনাই ল'ব লাগিব। এয়া মই পিয়াজখিনি কুটি লৈছোঁ মিহিকৈ। এটা পিয়াজ লৈছোঁ মই। অকমান নিমখ দিম। অলপ হালধি লগতে অকমান বেকিং পাউডাৰ আপোনাৰ 4 ভাগৰ ভাগ দিব। 4 ভাগৰ 1 চামুচ। মই ইয়াত 3টা ডিম লৈছোঁ। আপোনালোকৰ যিমান প্ৰয়োজন সেই অনুপাতে আপোনালোকে ল'ব পাৰিব। এইখিনি এতিয়া মই অমলেট বনাই ল'ম। তেলখিনি গৰম হ'লে ইয়াত মই আলু অলপ বইল কৰি লৈছোঁ। আলুখিনি বইল কৰি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু নিমখ হালধি আৰু অকমান মই ৰেড চিলি পাউডাৰ মিক্স কৰি পিনে এইখিনি অকমান মই ফ্ৰাই কৰি ল'ম। মই অমলেটটো বনাই ল'লোঁ। এতিয়া মই এইটো সৰু সৰুকৈ পিচ কৰি ল'ম, কাটি ল'ম। কেৰাহীত তেল আকৌ দি ল'লোঁ। এতিয়া মই এই কাৰীখন বনাম। তাৰ কাৰণে মই প্ৰথমতে তেজপাত দি লৈছোঁ, লং 2টা আৰু ডালচেনি এডোখৰ দিছোঁ। ষ্টিমটো মই ল' কৰি ৰাখিছোঁ, ল' ফ্লেমত বনাইছোঁ। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি মই কিছু সময় ভাজিম যেতিয়ালৈকে ইয়াৰ কালাৰ চেঞ্জ নহয়। পিঁয়াজ মই ইয়াত 2টা দিছোঁ, ডাঙৰ 2টা মিহিকৈ কুটি লৈছোঁ। নিমখ যিমানটো প্ৰয়োজন সিমানখিনি দিছোঁ আৰু লগত মই হালধি দিছোঁ আৰু যিটো আমাৰ ৰেড চিলি পাউডাৰ আছে সেই ৰেড চিলি পাউডাৰখিনি ভাজি মিক্স কৰি ল'ম। এতিয়া ইয়াত মই যিখিনি মোৰ জিঞ্জাৰ গাৰ্লিক পেষ্ট আছিলে 1 টিস্পুন জিঞ্জাৰ গাৰ্লিক পেষ্ট মই ইয়াত এড কৰিম আৰু 20 পৰা 30 ছেকেণ্ডলৈকে এইখিনি মই ফ্ৰাই কৰিম। আদা নহৰুখিনি ভাজা মোৰ হৈছে। এতিয়া ইয়াত মই ধনিয়া পাউডাৰ 1 চামুচ আৰু জিৰা পাউডাৰ আধা চামুচ দি লৰাই কিছু সময় ভাজিম। ইয়াত এতিয়া মই বিলাহী এড কৰিম। বিলাহী মই 2টা ডাঙৰ 2টা লৈছিলোঁ, মিহিকৈ কুটি লৈছোঁ। বিলাহীখিনি এতিয়া প্ৰায় মই 1 মিনিটমান সময় ভালকৈ ফ্ৰাই কৰিম। এতিয়া বিলাহীখিনি মোৰ অকণমান মিক্স হৈছে মছলাৰ লগত, কিন্তু এতিয়া মই অকণমান আধা কাপ পানী দিম আৰু ল' ফ্লেমত মই মছলাখিনিৰ লগত যাতে ভালকৈ বিলাহীখিনি আকৌ অকণমান মিক্স হয়, মোৰ যাতে পেষ্টটো ভাল হয়, গ্ৰেভিটো ভালকৈ সিজিবলৈ দিম। এয়া মই 3 মিনিট ৰাখিছিলোঁ ঢাকি পিনে। এতিয়া মছলাখিনি মোৰ সিজিছে, ভালকৈ লৰাই লৈছোঁ। ইয়াত এতিয়া মই যিখিনি আলু আছিলে ফ্ৰাই কৰি ৰাখিছিলোঁ, আলুখিনি ইয়াত মই দি দিম। ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই ইয়াত 2 কাপ পানী দি দিছোঁ। এইখিনি এতিয়া মই ভালকৈ উতল আহিবলৈ দিম। এইখিনি মই 2 কাপ পানী দি মিডিয়াম ফ্লেমত মই উতল আহিবলৈ দিছিলোঁ 2 মিনিটমান। মই ধুনীয়াকৈ এতিয়া উতল আহিছে। ইয়াত এতিয়া মই যিখিনি অমলেট বনাই থৈছিলোঁ, অমলেটৰ পিচ বনাই থৈছিলোঁ, কাটি থৈছিলোঁ, সেইখিনি মই ইয়াত দি দিম। খুবেই সহজ এটা ৰেচিপি, কিন্তু খাবলৈ বিৰাটেই সোৱাদ লগা।
ল'ৰা ছোৱালীয়ে খায়ো এনেকৈ খুবেই ভাল পাব, কাৰণ ল'ৰা ছোৱালীয়ে সদায় অকণমান বেলেগ বেলেগ ৰেচিপি খাবলৈ পালে ভাল পায়, তাহাঁতৰ ইণ্টাৰেষ্টটো বেছি হয়। মই বেছিকৈ লৰাই নিদিওঁ, নহ'লে ভাঙি যাব। এতিয়া এইখিনি মই আকৌ অকণমান পানী দিম, একাপ পানী দি অকণমান মিডিয়াম ফ্লেমত মই 2 মিনিটমান আকৌ মই ভালকৈ মিক্স হ'বলৈ দিম, উতল আহিবলৈ দিম। ইয়াত এতিয়া মই সৰু চামুচেৰে 1 চামুচ গৰম মছলা দিছোঁ, ভালকৈ মিক্স কৰি লৈছোঁ। আৰু কচুৰি মেথিৰ মই লৈছিলোঁ, কচুৰি মেথি মই আধা চামুচ লৈছিলোঁ, এইখিনি ইয়াত মই মিক্স কৰি দিছোঁ। মিক্স কৰি ভালকৈ লৰাই এতিয়া 1 পৰা 2 মিনিটলৈকে মই এইখিনি ভালকৈ উতল আহিবলৈ দিম। অকণমান ঢাকি দিছোঁ মই। এইখিনি মোৰ 2 মিনিট হৈ গৈছে, ভালকৈ উতলো আহিলে। এতিয়া মই ইয়াত এইটো মেগী মছলা পেকেট দেখিছে, 1 পেকেট মই মেগী মছলা ইয়াত এড কৰি দিছোঁ। যি বজাৰত আপোনালোকৰ যিবিলাক গ্ৰচাৰী দোকান আছে, গ্ৰচাৰী দোকানত আপোনাক খুব সহজে এইটো উপলব্ধ, সকলোতে পোৱা যায়। মিক্স কৰি মই ভালকৈ মিক্স কৰি ল'ম। আৰু মই যিটো গেছৰ ফ্লেম আছে, ফ্লেমটো মই অফ কৰি দিম। আমাৰ অমলেট কাৰী ৰেচিপি আমাৰ ৰেডি হৈ গৈছে। গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। আৰু আজি ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'টোখিনি চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।